শোণিতপুৰৰ চাইদুৱাৰত চলিছে খুৰপোকৰ তাণ্ডৱ। চাইদুৱাৰ গড়মাৰাৰ কেইবা হেক্টৰ কৃষিভূমিত খুৰপোকৰ তাণ্ডৱত চিন্তিত হৈ পৰিছে কৃষক ৰাইজ। গড়মাৰাত এতিয়া কৃষকৰ খেতি এফালৰ পৰা তহিলং কৰিছে খুৰপোকে। বছৰটোত কেইবাবাৰো বানে কৃষিভূমি ক্ষতিগ্ৰস্ত কৰি তোলাৰ পিছত ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে খুৰপোক। অতি আশাৰে খেতি কৰা ধাননি পথাৰত খুৰপোকৰ উপদ্ৰৱত গড়মাৰাৰ দৰিদ্ৰ কৃষক ৰাইজ চিন্তিত হৈ পৰিছে। ইফালে খুৰপোকৰ পৰা ৰক্ষা কৰিবলৈ তথাকথিত কৃষি বিভাগে কৃষকসকলক কেৱল ঔষধ যোগান ধৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উঠিছে। কেমেৰাত ঢুকি পোৱালৈকে দেখা পোৱা এইসমূহ কৃষিভূমিৰ এনে অৱস্থা দেখি মূৰে কপালে হাত দিছে দৰিদ্ৰ কৃষকসকলে। মুঠৰ ওপৰত খুৰপোকৰ বাবে ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে বালিপাৰা এৰা গাঁও, দীঘলী ঔহলা গাঁও, বুবুলা গাঁওকে ধৰি কেইবাখনো গাঁৱৰ কৃষক ৰাইজে। বহুত লোকচান কৰি দিলে এইবাৰ পোকে। আমাৰ এই গড়মাৰা পথাৰৰ আধা অংশ হৈ গ'লগৈ একে নোহোৱা। পোকে খাই বগা বগা কৰি দিলে। কোলাক কোলাক ক'ৰ পৰা এজাক আহি গ'ল পোক। এতিয়া দৱাই দিলেও দেখোন ভালকৈ যোৱা নাই পোকবিলাক। তাৰ বিচাৰটো কিবা এটা কৰি দিয়ে নেকি আৰু গভৰ্ণমেণ্টে। মোৰতো এনেই ইয়াত এইখিনিতে 7 বিঘা আছে, এইফালে আছে 7 বিঘা 14 বিঘা মান। গাঁৱৰ আধাৰ পৰা নাই, পুৰা আধা জেগা জেগাতো ঢেৰ খাই গ'লে। এগ্ৰিকালচাৰৰ পৰা মানুহ আহিছে নে নাই? বানপানীত নাই 2 বিঘামান মাটি মোৰ শেষে কৰি পেলালে। এতিয়া আকৌ পোকে লোকচান কৰি পেলাইছে। এইবাৰ ধান পাব জানো? ধান পোৱা আশা টান আছে। এতিয়াতো ওলোৱা সময়তো আকৌ পোকে কাটি পেলাব সেইখিনিও ধান, যে এই পোকটো নগ'লে মেনটো ক'ত থাকিব ধান, চব কাটি পেলাব ধানবিলাক। আমাৰ এই পোকে খাই নিছে। ধান লগাইছিলো, ধুনীয়াকৈ পোক আহিছে আৰু খেতিৰ কাৰণে পোকৰ কাৰণে ঔষধ দিছো। ঔষধ দিছে আৰু বানপানী সোমাইছে, 2বাৰ 3বাৰ সোমাইছে। তাৰপিছত এইবাৰ আকৌ খুৰপোক কি হৈছে এতিয়া ঔষধ দিছো আৰু যায় নে নাযায় আৰু। নিউজ ডেস্ক, নিউজ ৱাইড অসম।